কেনেকুৱা লাগিলে তোমালোক? আজি স্বাধীনতা দিৱস হিচাপে আমি কেইজন ওলাইছোঁ, এতিয়া কোন কোন আহিছোঁ? এয়া দেৱজিৎ দা, NK TV, আৰু এইফালে কিষাণ নিউজৰ চন্দন শইকীয়া। আমি তিনিজন আহি আছোঁ নাৰায়ণপুৰৰ পৰিৱেশটো মানে চাওঁ। এতিয়া ব'লক আপোনালোকো আমাৰ লগতে। দেউৰী অট'নমাছ কাউন্সিলতো ইয়াতো পতাকা উত্তোলন কৰিব। এতিয়া ইয়াতে চবে সকলোৱে কৰিব বিচাৰে, তাৰপিছত পতাকা উত্তোলন হ'ব। এতিয়া ইয়াতো আহিছিলোঁ এপাক, ইয়াত আহি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া গঙ্গা উজ্জ্বল জলধি তরঙ্গা গাহে তব জয় গাথা জয় গণ মঙ্গলদায়ক জয় হে भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत माता की जय भारत माता की जय। এতিয়া এনেদৰে দেউৰী অট'নমাছ কাউন্সিলত ফ্লেগ হোষ্টিং কৰাৰ পিছত মই আহি উপস্থিত হ'লোহি মাধৱদেৱ ইউনিভাৰ্চিটিত। ইয়াত অলৰেডি ফ্লেগ হোষ্টিং হৈ গৈছে, কিন্তু তাৰ ভাষণবোৰ অকণ শুনিলোঁ। আপোনালোকো মোৰ লগতে। আমাৰ এই বিশ্ববিদ্যালয় স্থাপনৰ লগত এটা স্বাধীনতা আন্দোলনৰ এটা বিশেষ ঘটনা জড়িত হৈ আছে। আমাৰ আজি আমি বিশেষভাৱে আমন্ত্ৰিত কৰি অনা শ্ৰীযুত মদন ভূঞাদেৱৰ নিশ্চয় মনত আছে। তেখেত এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল, আৰু তেতিয়া 1942 চনৰ দ্বিতীয় মহাযুদ্ধৰ সময়ত ভিতৰ দলনি নামৰ যিখন দলনি আছিল, সেই দলনিত এলাইড ফ'ৰ্চ মানে আমাৰ মিত্ৰ গোষ্ঠীৰ যি সেনাবাহিনী আছিল, ছেপ্টেম্বৰ মাহত এখন বিমান, যুঁজাৰু বিমান ফ'ৰ্চ লেণ্ডিং কৰিবলগীয়া হৈছিল কাৰিকৰী বিজুতিৰ কাৰণে। আৰু তাত দুগৰাকী আমেৰিকান পাইলট আছিল, আৰু সেই দুগৰাকী পাইলট ধলপুৰ থানাৰ পৰা নি বিপিয়া থানাত আশ্ৰয় লাভ কৰিছিল। আৰু সেই সময়ৰ স্বাধীনতা সংগ্ৰামীসকলে সেই বিমানখন ভাঙি ছিঙি কাটি কুটি চুৰমাৰ কৰি পেলাইছিল। আৰু ইয়াতে নাৰায়ণপুৰ ধলপুৰ খেৰাজখাট মৌজাৰ মানুহখিনিৰ ওপৰত সেই বিমানখন ধ্বংস কৰি দিয়াৰ বাবে তাৰ যিটো মূল্য, সেই মূল্যৰ এটা অংশ জনসাধাৰণৰ পৰা কৰ হিচাপে, শাস্তিমূলক ব্যৱস্থা হিচাপে সংগ্ৰহ কৰিছিল। আৰু সেই সময়ত 100 টকা 200 টকা বহু বেছি আছিল, তাতকৈ বেছি পৰিমাণৰ ধন শাস্তি হিচাপে, জৰিমনা হিচাপে এই তিনিটা মৌজাৰ মানুহৰ পৰা সংগ্ৰহ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত যেতিয়া দেশ স্বাধীন হ'ল, সেই সময় আমাৰ কংগ্ৰেছী নেতৃবৃন্দই চৰকাৰলৈ আবেদন কৰিলে যে সেইখিনি যিখিনি জৰিমনা আদায় কৰিছিল আৰু সেই জৰিমনাখিনি ঘূৰাই দিব লাগে। আৰু তেতিয়া চৰকাৰে, অসম চৰকাৰে 10,000 টকা ঘূৰাই দিলে। আৰু সেই 10,000 টকাৰে কি কৰিলে, আমাৰ এইটো এটা গেজিং আছিলে, সেই গেজিঙত আমাৰ যিটো হেৰিটেজ বিল্ডিং য'ত ক্লাছ হয়, সেই ক্লাছৰুমটো, সেই বিল্ডিংটো তৈয়াৰ কৰিছিল 10,000 টকাৰে। আৰু সেই বিল্ডিঙতে কস্তুৰবা বুনিয়াদী কেন্দ্ৰ স্থাপন কৰিছিল 1954 চনত। যেতিয়া 1964 চনত মহাবিদ্যালয় স্থাপন কৰিবলগীয়া হ'ল, আৰু সেইটো বিল্ডিঙতে মহাবিদ্যালয়ৰ কাম কাজ আৰম্ভ হ'ল। পাৰ্টি আছে, কোনো পাৰ্টিৰ মই সদস্য নহয়, এজন মই নিৰপেক্ষ স্বতন্ত্ৰ ব্যক্তি হিচাপে মই বৰ্তি আছোঁ। বহুতে
ভাবে যে মই কংগ্ৰেছী, প্ৰকৃততে আপোনাক কৈছোঁ মই কোনো পাৰ্টীৰ সদস্য নহয়। এই মহাত্মা গান্ধী মোৰ ক'বলগীয়া মহাত্মা গান্ধীৰ যি আদৰ্শ, এই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আদৰ্শক মহাত্মা গান্ধীৰ 7টা অনীতি, সেই 7টা অনীতিৰ বিষয়ে আপোনালোকক ক'ম। 7টা অনীতি মানে আমাৰ শিক্ষানীতিত আছে। এটা হ'ল আদৰ্শবিহীন ৰাজনীতি। যি ৰাজনীতিত আদৰ্শ নাই, সেই আদৰ্শবিহীন ৰাজনীতিটো এটা অনীতি। শ্ৰমবিহীন সম্পদ, যি সম্পদ গ্ৰহণ কৰে, এই শ্ৰম নকৰে, নিজে পৰিশ্ৰম নকৰাকৈ যি সম্পদ মানুহে গ্ৰহণ কৰে, সেইটো এটা অনীতি। তাৰপিছত নৈতিকতাবিহীন বাণিজ্য, য'ত নৈতিকতা নাই সেই বাণিজ্য কোনো গ্ৰহণ কৰিব নালাগে। চৰিত্ৰবিহীন শিক্ষা, যি শিক্ষাই মানুহৰ চৰিত্ৰ গঠন কৰিব নোৱাৰে, সেই চৰিত্ৰবিহীন শিক্ষাটো এটা অনীতি। বিবেকবিহীন আনন্দ, আমি আনন্দ পাওঁ, যদি বিবেক নাথাকে তেতিয়া সেই বিবেকবিহীন আনন্দ এটা অনীতি। তাৰপিছত আছে বিবেকবিহীন বিজ্ঞান। আজি বিজ্ঞান তৈয়াৰ হৈছে, য'ত বিবেক নাই, সেই বিবেকবিহীন বিজ্ঞানৰ কোনো মূল্য নাই। তাৰপিছতে ত্যাগবিহীন উপাসনা, আমি উপাসনা কৰোঁ কোনো স্বাৰ্থৰ কাৰণে নহয়, ত্যাগবিহীন কৰিলে আমি উপাসনা কৰিব লাগে, ভগৱানক মানে আৰাধনা কৰিব লাগে, চিন্তা কৰিব লাগে। এই 7টা অনীতি মহাত্মা গান্ধীৰ অনীতি, এই অনীতিখিনি আপোনালোকে গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। এতিয়া এনেদৰে আকৌ নাৰায়ণপুৰ চাৰ্কুল অফিচতো পতা হৈছে, পতাকা উত্তোলন কৰা হৈ গ'ল, বাকী পেৰেডো চলি আছে, আপোনালোকে এতিয়া চাব পাৰিব। মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰিব নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটি। বিজয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটিক মাৰ্চ পাষ্ট প্ৰদৰ্শনৰ কাৰণে আহ্বান জনালোঁ। এয়া গুলীয়াপথাৰ MP স্কুলৰ দল। জৱাহৰ নৱোদয় বিদ্যালয় লখিমপুৰৰ দল।
স্বামীর মৃত্যু মাতৃয়ে সহিব পাৰিবনে বাৰু সেইটো কণমানিজনীয়ে ভাবিছে তাই দেউতাক আহিব তাইলৈ জোতা আনিব তাই স্কুললৈ যাব মনৰ আশা পূৰণ হ'বনে বাৰু আহিবনে বাৰু সকলো ঘৰে নাই কোনো ঘৰে নাই সকলো গুচি গ'ল অচিন দেশলৈ কি কৰিব তেওঁলোকে পাৰিবনে বাৰু জীয়াব পাৰিব তেওঁলোক সবল তেওঁলোক ধৈৰ্যশীল তেওঁলোক শান্তিৰ প্ৰতি পাৰিব তেওঁলোকে চিৰ যুৱমীয়া কৰিব সকলোখিনি তেওঁলোকৰ ত্যাগ অপৰিসীম কিমান মাতৃৰ চাগে বহু উদৰ হ'ল হে আই মাতৃ তুমি শক্তিশালী হোৱা কিমান কম বয়সতে চাগে পিতৃক হেৰুৱালা দুখ নকৰিবা মোলৈ তুমি পাৰিবা জীয়াব স্বাধীনতা এতিয়া সেইখন দেশত তেজৰ গোন্ধ নাই আছে মাথো চাৰিওফালে চিৰসেউজ পাহাৰৰ গোন্ধ পোহৰ বিয়পাইছে সকলোতে এডাল এনাজৰীয়ে বান্ধ খাই আছে সকলোখিনিতে সবল হৈ এতিয়াচোন সেইখন ঠাইত গীৰ্জাত ঘণ্টাৰ সুৰ এয়া কি নামঘৰত দবা শংখৰ শব্দ এওঁলোকে কৰিছে আজানৰ সুৰত আল্লাক দোৱা কোনোবাই গীৰ্জাঘৰত যীশুৰ চৰণত প্ৰেমৰ পূজা কৰিছে কোনোৱে আকৌ ধূপ ধূনা জনাই ঘৰৰ পদূলিত ভগৱানক প্ৰাৰ্থনা জনাইছে মাছবাত কওঁতে এওঁলোক জিকিলে তাকে এতিয়া এওঁলোকক সুধিচাও কেনেকুৱা পালে কেনেকুৱা লাগিলে তোমালোকক তোমালোক চব লখিমপুৰ পৰা আহিছা ঠিকে আছে দিয়া ভাল লাগে ভাল হৈছে তোমালোকৰ সেইটো চাইছো ভাল হৈছে তোমালোকৰ মাৰ্চটো ভাল ঠিক আছে দিয়া বাই বাই তোমালোকে চাবা হা চেনেলটো এইটো চেনেলটো হা এতিয়া এনেকৈ গোটেইকেইটা অনুষ্ঠানৰ পৰা আহি আছো এতিয়া ঘৰলৈ যাম আৰু আপোনালোকলৈও স্বাধীনতা শুভেচ্ছা জনালো এতিয়া ঠিক আছে বাই বাই